নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে অতি কম সময়তে কম বস্তুৰে বনাব পৰা কলডিলৰ ভাজিৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাব পাৰে। আহকচোন এতিয়া ৰেচিপিলৈ যাওঁ। এই ৰেচিপিটোৰ বাবে মই এটা ভীমকলৰ কলডিল বাকলিটো ভালদৰে গুচাই ধুই লৈছোঁ। কলডিলখিনি মই পিহনাত ভালদৰে মিহি মিহিকৈ ভিডিঅ'টোত দেখুৱাৰ দৰে কুটি লৈছোঁ। তাৰপিছত কলডিলখিনি মই নিমখ পানীৰে 2 মিনিটমান ভালদৰে মঠি তাৰ পৰা ওলোৱা পানীটো পেলাই দিছোঁ। ইয়াৰ বাবে মই লৈছোঁ মিডিয়াম চাইজৰ এটা পিঁয়াজ, 1 চামুচমান নহৰু আদা আৰু মছলাৰ বাবে মই লৈছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ গৰম মছলা আৰু 1 চামুচ জলকীয়া গুড়ি। এই ৰেচিপিটোৰ বাবে প্ৰথমে কেৰাহী এখন গৰম কৰি তাত অলপমান মিঠাতেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাত কুটি লোৱা পিঁয়াজ আৰু নহৰু আদাখিনি আৰু জোখমতে হালধি দি এবাৰ ভালদৰে লৰাই লৈছোঁ। যেতিয়া পিঁয়াজখিনি আধা সিজি ৰঙচুৱা হৈ আহিব, তেতিয়া কুটি লোৱা কলডিলখিনি মই তেলখিনিত দি দিম আৰু এবাৰ ভালদৰে লৰাই ভাজি দিম। এতিয়া তাত সোৱাদ অনুসৰি নিমখ দি দিম। আকৌ এবাৰ ভালদৰে তেলখিনি লগাকৈ সকলোখিনি ভাজিত ভালদৰে লৰাই ভাজি থাকিম। এইদৰে ভাজি হোৱাৰ পাছত 5 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো ল' কৰি ঢাকন মাৰি সিজিব দিব। 5 মিনিট হোৱাৰ পাছত আকৌ এবাৰ দাঙি আমি যিখিনি মছলা লৈছিলোঁ সেই মছলাখিনি তাত দি দিলোঁ। এতিয়া আকৌ এবাৰ মই ভালদৰে লৰাই ভাজি থাকিম। আকৌ মই ভাজিখিনি 3 মিনিটমান সময়ৰ কাৰণে ল' ফ্লেমত ভাজি থাকিম। তাৰপিছত ঢাকনখন মাৰি দিম। ঢাকনখন উদঙোৱাৰ পাছত আকৌ এবাৰ আপোনালোকে ভালদৰে লৰাই দিব। যেতিয়া কলডিলখিনি ভালদৰে সিজাৰ নিচিনা লাগে, তেতিয়া আকৌ এবাৰ আপোনালোকে ভালদৰে সিজিবৰ কাৰণে ঢাকনখন মাৰি 3 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমত দি ভাজি থাকিব। এইদৰে ভাজি থকাৰ পিছত দেখিছেনে কলডিলখিনি কেনেদৰে অলপ ৰঙচুৱা হ'বলৈ ধৰিছে। এয়া আমাৰ ভাজিখন তৈয়াৰ হৈ গ'ল। এই ভাজিখন আপোনালোকে 5 মিনিটমানৰ কাৰণে ঠাণ্ডা হ'ব দিব, তাৰ পাছত খাব। এই ভাজিখন খাবলৈ খুবেই টেষ্টি লাগে। এই ভাজিখন আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ।